কি কব হে ৰকেশ্বৰী হেৰা এই নতুনকৈ পাৰ্টিত সোমোৱা ল'ৰাবোৰে ঠিকাৰ আশাত তোমাৰ একদম মিনিষ্টাৰৰ আগত চিনাজোক লগাই লাগি ফুৰে হে এই সিখন গাঁৱৰ সভাপতিনীৰ ঘৰত তোমাৰ চাহ খাবলৈ মাতিলে উফৰাম তাতো তোমাৰ চিনাজোক হেৰা জোঠাও খালে হে কাৰ জোঠা খালে মিনিষ্টাৰৰ আকৌ হেৰা মিনিষ্টাৰে তোমাৰ চেনিচা নাখায় হে ভাগত পৰিল তোমাৰ চেনিচা মানে মিনিষ্টাৰৰ ডায়েবেটিছ মিনিষ্টাৰে তোমাৰ চাহকাপ এনেকৈ নিয়ে ঢোক মাৰি মুখখন বিকৰে চাহখিনি তোমাৰ কাপলৈ পেলাই তোমাৰ এনেকৈ থ'বলৈহে পালে সেইকেইটাৰ তোমাৰ থপিয়া থপি ইটোৱে ঢোক সিটোৱে ঢোক তোমাৰ জোঠা খোৱাৰ কি কম্পিটিশ্যন বা আপুনি ভাবা লাগি চাই থাকিল এডোক মাৰিব নোৱাৰিলে মাৰিছিলোঁ পাইছিলোঁ চান্স কিন্তু কাপ পাওঁ মানে কাপৰ তলত গেলেৰী কোনো নাই মই কৈছিলোঁ নহয় তুমি কোনো কামৰ মানুহ নহয় এনেকে পলিটিকেল খেলি লাভ নাই এৰা কি ক'লা তুমি মোক ইমান পৰিমৰা ভিতৰ বুলি পাইছা এৰা সিহঁতে চাহৰ জোঠাহে খালে আৰু মই তুমি খালো বুজিছা খালোহে এসাঁজ চি ঘিণ নালাগে নে কি ক'লা ঘিণ এৰা এই পলিটিকেলত তোমাৰ ঘিণ ঘাণ নাই নহয় পলিটিকেলত তোমাৰ এই জোঠা খোৱা থাপৰ খোৱা ভৰিত ধৰা ঠেলামুৰি খোৱা এইবিলাক তোমাৰ একেবাৰে সাধাৰণ কথা জোঠা খাই তোমাৰ কিবা লাভ হ'ল নে হ'ল এৰা আৰু এইখন চলাব নালাগে বুজিছা খোৱাৰ পিছত মিনিষ্টাৰ ছাৰে মোক একাষৰীয়াকৈ মাতি নি ক'লে বোলে বৰুৱা এইবাৰ হাইস্কুলৰ মাষ্টৰৰ চাকৰি ইণ্টাৰভিউ বৰ্ডৰ চেয়াৰমেন আপুনি